কিছুমান মানুহে শকত বুলি খুব হাঁহে মোক আচলতে, কিন্তু হাঁহিনো কি হ'ব, শকতে হওক ক্ষীণেই হওক ভগৱানে দিয়া বস্তু। আৰু এটা সময়ত আছিলোঁ ক্ষীণ, কিন্তু আমাৰ ঘৰখনৰ প্ৰত্যেকজন মানুহেই আচলতে বহুত বেছি পৰিমাণে শকত। আৰু শকতটো আচলতে আমাৰ বেমাৰ নহয় বা কিবা নহয়, আমি সৰুৰ পৰাই শকত আচলতে। আৰু সেইকাৰণে আৰু কোনোবাই হাঁহিলে বুলিয়ে যে কিবা এটা নকৰিম, কোনোবাই হাঁহিলে বুলিয়ে যে কিবা এটা ভিডিঅ' নবনাম, তেনেকুৱাটো কথা নহয়, হয়নে? মই উঠিম ন। আৰু শকত ক্ষীণ ক'লা বগা ভগৱানে দিয়া বস্তু। কোনোবাই হাঁহি উৰুৱাই দিয়ক, সিহঁতৰ দাঁত ওলাব। আৰু এটা কথা কওঁ, যিসকল মানুহে নিজৰ বিষয়ে আচলতে ভাল চিন্তা কৰিব নোৱাৰে, তেওঁলোকে বেলেগৰ বিষয়েও ভাল চিন্তা কৰিব নোৱাৰে। বেলেগৰ কথা চিন্তা কৰোঁতে আচলতে